নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে নিশ্চয় ভাল আছে আপোনালোকে। ময়ো ভাল আছোঁ। মই কালি মূলাৰ আচাৰটো মই দেখুৱাব নোৱাৰিলোঁ আৰু ক্ষমা মাগিছোঁ। আজি মূলাৰ আচাৰটো আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো কাটি নাচাব। কালি বিয়া খাবলৈ গ'লোঁ কাৰণে বিয়াত ব্যস্ত হ'লোঁ কাৰণে দেখুৱাব নোৱাৰিলোঁ। আহক আজি মূলাখিনি কেনেকৈ আচাৰ বনাওঁ আপোনালোকে চাব পাৰিব। এয়া হৈছে মছলা আৰু এয়া হৈছে দেখিছেনে, তাৰপৰা এয়া দেখিছেনে, এয়া অলপমান গৰম কৰি ল'ম। মিক্স কৰি ল'লোঁ মই মছলাখিনি আৰু ইয়াত অলপ থৈ ল'ম তেলত দিবৰ কাৰণে। এয়া জলকীয়াখিনি দি ল'লোঁ আৰু মছলাখিনি দি ল'লোঁ। অলপমান গৰম কৰি মিক্সাৰত পিচি দিম। আপোনালোকে পটাতো পিচিব পাৰিব। এয়া মই তেল দি দিছোঁ, গৰম হৈ থাকিব। এইখিনি হৈছে তিয়াই থোৱা মূলা। আপোনালোকে 2-3 দিন থ'ব পাৰিব, তেও বেয়া নহয় এনেকৈ তিয়াই পেলাই থৈ দিলে। মই ৰসখিনি টুকি ল'ম। এইবাৰ মই ৰসখিনি নিদিওঁ, এনেকৈ টুকি লৈছোঁ। এইয়া মই পিচি ল'লোঁ আৰু ইয়াত দি দিম এতিয়া হালধি। মূলাখিনি দি দিছোঁ। অকণমান জুইটো বেছিকৈ দি দিছোঁ গৰম হ'বলৈ। বন্ধ কৰি নিদিব আপোনালোকে। ধুনীয়া দেখিছেনে বাৰু? এনেকৈ অলপমান গৰম হোৱা যেন দেখিছেনে? তাৰপিছত আপোনালোকে বন্ধ কৰি দিব গেছটো। তাৰপৰা এনেকৈ লৰাই দিব, ঠাণ্ডা হোৱালৈকে লৰাই থাকিব। এই তেলৰ চাউণ্ডটো নোহোৱালৈকে এনেকৈ লৰাই থাকিব। এইয়া মই লৰাই এইয়া তেলৰ চাউণ্ড নোলোৱালৈকে বন্ধ হৈ যোৱালৈকে ইয়াত লৰাই দিলোঁ। তাৰপৰা ধুনীয়াকৈ চেঁচা হ'লে ভৰাই দিম। আৰু আচাৰটো যেনো 10-15-20 দিনমান হ'লেহে ভাল লাগে খাই পেলাই। লগালগনো ক'তনো ভাল হ'ব। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'টোৰ বাবে ধন্যবাদ। লাইক, কমেণ্ট